আপোনাৰ আজি সামৰণি অনুষ্ঠানত আপুনি উপস্থিত আছে হয় কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ সন্মানীয় মুখ্য কাৰ্যবাহী পাৰিষদ জীৱেশ ৰায় ডাঙৰীয়াৰ নেতৃত্বত ইতিমধ্যে কমতাপুৰ অঞ্চলত অধিষ্ঠিত অঞ্চলত যিখিনি জাগাত আমাৰ কোচ ৰাজবংশী মানুহ আছে এইখিনি জাগাত আমি কোচ ৰাজবংশী লোকনৃত্যৰ কৰ্মশালা আমি ৰূপায়ণ কৰি আছোঁ আৰু কোচ ৰাজবংশী যুৱ উন্নয়ন সমাজৰ দ্বাৰা আজি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত বৰচৰা অঞ্চলত আজি 7 দিনীয়া কৰ্মশালা অনুষ্ঠিত কৰা হ'ল আজি অন্তিম দিন আৰু অন্তিম দিনৰ যি চাৰ্টিফিকেট বিতৰণ কাৰ্যসূচী ইয়াত মোক আমন্ত্ৰণ কৰিছে আৰু মই আমাৰ কোচ ৰাজবংশী যুৱ উন্নয়ন সমাজৰ সভাপতি সম্পাদকে ধৰি মোৰ বিষয় বিভাগ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে কোচ ৰাজবংশী জনগোষ্ঠীৰ যি হেৰাই যোৱা সংস্কৃতি এইবিলাক সংস্কৃতিক আপডেট কৰাৰ কাৰণে অৰ্থাৎ উদ্ধাৰ কৰাৰ কাৰণে যি এক ব্যৱস্থাপনা কৰিছে আমি পৰিষদৰ পৰা সহায় কৰিছোঁ তেওঁলোকক যাতে আগন্তুক দিনতো যাতে কোচ ৰাজবংশী জনগোষ্ঠীৰ যিখিনি আমাৰ সাংস্কৃতিক দিশতে হওক বা খেলৰ দিশতে হওক যাতে তেওঁলোকে কামবিলাক আগবঢ়াই লৈ যায় তাৰে কামনা কৰিলোঁ আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে দেৰিকৈ হ'লেও কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ ফালৰ পৰা অসমীয়া নৱবৰ্ষ বিচুৱা বৈশাগু ৰঙালী বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ যি কৰ্মশালা আয়োজন কৰিছে সঁহাৰি কেনেকুৱা আৰু কিমানজন মানে কৰ্মশালাত কিমানজনী নাচনীয়ে কিবা কৰিছে অংশগ্ৰহণ কৰিছে হয় আপোনালোকৰ চেনেলৰ জৰিয়তে প্ৰথমতে আমি গোটাই কমতাপুৰবাসী ৰাইজৰ লগতে অসমবাসী ৰাইজক অসমীয়া নৱবৰ্ষৰ শুভেচ্ছাৰ লগতে আদৰেৰ বিচুৱা আমি শুভেচ্ছা জনাইলোঁ এই কথা এই চেগতে ক'বাই লাগিব যে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদের মানি চিফ জীৱেশ ৰায় ডাঙৰীয়া আৰু আমাৰ মানৱ দৰদী এম কৰ্মেশ্বৰ ৰায় ডাঙৰীয়াৰ নেতৃত্বত ইতিমধ্যে আমি বিভিন্ন ঠাইত লোকনৃত্য কৰ্মশালা আমি আয়োজন কৰি আছোঁ আৰু এই লোকনৃত্য কৰ্মশালা আয়োজন কৰি থকাতে আমি গোটেই অঞ্চলগিলাত বিৰাট সহায় সহযোগিতা পাইছোঁ ৰাইজৰ আৰু এই পৰিপ্ৰেক্ষিতত আজি এই বৰচৰা গাঁৱত বঙাইগাঁও জিলাৰ বৰচৰা গাঁৱত আমি খুব সঁহাৰি পাইছোঁ আচলতে আমি চিন্তা চৰ্চা কৰিছিলোঁ যে 100-150 নাচনী মানে ইয়াতে কৰ্ম প্ৰশিক্ষণ ল'ব কিন্তু দেখিয়া এতিয়া 300ৰ ওপৰত নাচনী প্ৰায় আমাৰ ইয়াতে প্ৰশিক্ষণ ল'ল আমি খুব আনন্দিত আৰু এইগিলাৰ জৰিয়তে আমাক মানে উৎসাহ যোগাইছে কাৰণ একটা কথা আমি চবেই জানো যে জাতি একটা বাছি থাকিব লগা হ'লে সংস্কৃতিৰ খুব প্ৰয়োজন আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ খিলঞ্জীয়া জনগোষ্ঠী এই খিলঞ্জীয়া জনগোষ্ঠীৰ যি আমাৰ হাৰে যোৱা কিছুমান সংস্কৃতি আছিল সেই সংস্কৃতিখিনি উদ্ধাৰৰ কাৰণে গোটাই ইতিমধ্যে খালি আমাৰ যুৱ সমাজে নহয় গোটাই কোচ ৰাজবংশী ছাত্ৰ সন্থাকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে এই সংস্কৃতিবিলাক উদ্ধাৰৰ কাৰণে লাগি আছে তো আমি এই কোচ ৰাজবংশী যুৱ উন্নয়ন সমাজে ওর পৰিপ্ৰেক্ষিতত আমিও চেষ্টা কৰি আছোঁ আগন্তুক দিনত আমি আৰু কাৰ্যসূচী লোৱাৰ কাৰণে চেষ্টা কৰিম গতিকে আপোনালোকৰ মিডিয়া বন্ধুসকলক আমি সোণাৰ কমতাপুৰ NB নিউজ তথা NE নিউজ সকলোকে আমি ধন্যবাদ জনাইছোঁ আমাৰ এই অনুষ্ঠানগিলা আপোনালোকে প্ৰচাৰ কৰি যি ৰাইজৰ মাজত লৈ যাই আছে তাৰ কাৰণে আপোনালোকক আমি বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰৱৰ্তী আমাৰ কাজলগাঁৱৰ যি কদমতলা চিৰাং জিলাৰ অবিভক্ত গোৱালপাৰা জিলাৰ ভিতৰত তাতে আমাৰ আছে তাৰপিছত আমাৰ চাপৰত আছে এনেকৈয়ে আমাৰ মোটামুটি তাৰপিছত ধুবুৰীত আছে এনেকৈ আমাৰ কৰ্মসূচীগিলা আমাৰ চলি থাকিব কিমান দিন ধৰি আপুনি মানে প্ৰশিক্ষক হিচাপে কৰ্মশালা আয়োজন কৰিলে আৰু আজি কি ক'ব সঁহাৰি কেনেকুৱা আজি আমি অহা 15 এপ্ৰিলৰ পৰা আমাৰ যিটো কৰ্মশালা আমাৰ শুরু হৈছে আজি 19 তাৰিখ আজি আমাৰ অন্তিম আমাৰ কোচ ৰাজবংশী যুৱ উন্নয়ন সমাজৰ উদ্যোগ আজি 5 দিনীয়া কৰ্মশালাৰ আজি আমাৰ অন্তিম দিন খুব এটা ভাল লাগিছে আমাৰ এই প্ৰথম দিনাই কমসে কম প্ৰথম দিনে মানে যেদিন আৰম্ভ হৈছিল প্ৰথম দিনে প্ৰায় আমাৰ 50জন মান আমাৰ যিসকল মানে প্ৰতিযোগী ইয়াত মানে আহি কেনে অংশগ্ৰহণ কৰিছিল খুব ভাল লাগিছে মই বিভিন্ন জায়গাত কৰ্মশালা কৰিছোঁ কিন্তু প্ৰথম দিনা বা প্ৰথম ভাগত মই ইমান মানে নাচনী বা আমাৰ সৰু সৰু মাইনাকেইটা পোৱা নাই এইটো মানে প্ৰথম পাইছোঁ অহা 15 তাৰিখৰ পৰা আজি 19 তাৰিখত আজি আমাৰ যি মানে কোচ ৰাজবংশী লোকনৃত্যৰ কৰ্মশালা আজি সামৰণি অনুষ্ঠান প্ৰশিক্ষক হিচাপে আপুনি নৃত্যশিল্পীসকলক কি পৰামৰ্শ দিব মই এইটোৱে ক'ব খোজোঁ যে আমাৰ যি কোচ ৰাজবংশীসকলৰ যি লোকনৃত্য বা লোকবাদ্য যাতে আমাৰ যিটো হেৰাই যোৱা লোককৃষ্টি তাক পুনৰ উদ্ধাৰৰ কাৰণে আমি যি আমাৰ যিটো আমাৰ মানে সংস্কৃতি যেটো আমাৰ যাত্ৰাটো যাতে আমাৰ মানে অব্যাহত থাকে তাৰ কাৰণে মই আমাৰ যিসকল আমাৰ যি প্ৰতিযোগিতা আছে সিহঁতক মই অনুৰোধ কৰিম যাতে আগন্তুক দিনত আমাৰ এনেকেই বস্তুবিলাক মানে আগলৈ কাম কৰি যায়। টোটেল কিমান হ'ল আজি? আজি টোটেল আমাৰ 120 মান প্লাছ হ'ব এনেকুৱা।